বাক্সা জিলা মাজি সমিতিৰ সৌজন্যত কুমাৰীকাটাত প্ৰথম বাৰ্ষিক বাহা বিদায় পৰ্ব উদযাপন। তামুলপুৰৰ কুমাৰীকাটা দুৰ্গা মন্দিৰ মাজি থান প্ৰাংগণত আজি বাক্সা জিলাৰ মাজি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বাহা বিদায় পৰব উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত পতাকা উত্তোলন, 8:30 বাজি থান ও জাহেৰ পূজা কৰে নাইকি বাবা অৰ্থাৎ পূজাৰী ভগন কিস্কুৱে। পুৱা 9 বজাত পুষ্পাঞ্জলি অৰ্পণ আৰু দুপৰীয়া 12 বজাত মুকলি সভাৰ শুভ উদ্বোধন কৰে কুমাৰীকাটাৰ বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বায়নে। কুমাৰীকাটাৰ সমাজকৰ্মী ডেনিয়েল মাৰ্ডিয়ে আঁত ধৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুমাৰ কিস্কুৱে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে কেন্দ্ৰীয় সান্তালী সাহিত্য সভাৰ উপদেষ্টা ভৰত টুডু, মুখ্য অতিথিৰ আসন অলংকৃত কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, সদৌ সান্তাল বিকাশ পৰিষদৰ সভাপতি তথা উদযাপন সমিতিৰ উপসভাপতি মহেশ মুৰ্মু, বাক্সা জিলা সান্তালী সাহিত্য সভাৰ সভাপতি বকুল মাৰ্ডি, শ্ৰী শ্ৰী ৰাম সনাতন ধৰ্মৰ কেন্দ্ৰীয় সভাপতি সোনু হছদা, কুমাৰীকাটা মাজি থানৰ প্ৰতিষ্ঠাপক ভগন কিস্কু, প্ৰাক্তন MCLA বাসুদেৱ উপাধ্যায়, কেন্দ্ৰীয় UPPL দলৰ মুখপাত্ৰ মুজিব আলী আহমেদ, বিশিষ্ট সমাজকৰ্মী সুশীল দাস, পানীৰাম দাস পানিকা, এছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ষ্টেফান মুৰ্মু সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকে। বাহা হল, বাহাৰ অৰ্থ হল অসমীয়াতে ক'ব গ'লে এইটো ফুল। গতিকে ফুল মানে এই যে নতুন বছৰ, বিহু যেনেকৈ নতুন বছৰৰ আগমনিৰ লগে লগে উৎসৱটো পতা হয়, এই বাহা উৎসৱো আমি নতুন বছৰৰ লগে লগে নতুন বছৰক আদৰণি জনাৰ উদ্দেশ্যে এইটো অনুষ্ঠিত কৰা হয়। আৰু এই বাহা পূজাত আমাৰ যিবিলাক উপাস্য দেৱতা আছে, জাহেৰেৰা, গোসাঁইয়েৰা, মণিকু, তুৰিকু, তেওঁলোকক আমি ফুল ফল আদিৰে আমি তেওঁলোকক আপ্যায়ন কৰোঁ বা তেওঁলোকক আমি জনাওঁ। আৰু সান্তালী সমাজত এইটো এটা পৰম্পৰা আছে যে বাহা উৎসৱ অবিহনে বা উৎসৱ পালন নকৰাকৈ নাইকি তথা গাঁৱৰ মানুহবিলাকে নতুন ফল মূল গ্ৰহণ নকৰে আৰু নতুন ফুলৰ ধাৰণ নকৰে। যেতিয়া উৎসৱটো হ'ব তাৰপিছতহে নতুন ফল মূল আৰু এই ফুল ধাৰণ কৰে বা গ্ৰহণ কৰিব পাৰে। গতিকে বাহা এটা প্ৰকৃতি লগত জড়িত উৎসৱ আৰু সেইকাৰণে জাহেৰ থানবিলাক আমাৰ গছৰ তলত হয়। কাৰণ এইটো এটা স্মৰণ কৰে প্ৰথম মানুহসকলে প্ৰথম আশ্ৰয়স্থান গ্ৰহণ কৰিছিল গছৰ তলে। যেতিয়ালৈকে ঘৰ বাৰী নাছিল, মানুহ যেতিয়া উলংগ হৈ আছিল বা যাযাবৰী জীৱন যাপন কৰিছিল, তেতিয়ালৈকে গছৰ তল বা গছৰ খৰং বা পৰ্বতৰ গুহাতহে তেওঁলোকে বাস কৰিছিল। গতিকে সেই স্মৃতিটো মনত ৰখাৰ কাৰণে আমি এতিয়াও আমি জাহেৰ থানটো এই মানে গছৰ তলতে অনুষ্ঠিত কৰা হয়। তাৰ লগে লগে তাতে তিনিটা জুপুৰি ঘৰ বনোৱা হৈছে। এইটো প্ৰথম যাযাবৰী অৱস্থাৰ পৰা বা ঘৰ বাৰী নোহোৱাৰ পৰা মানুহে যে প্ৰথম ঘৰ বাৰী তৈয়াৰ কৰিবৰ কাৰণে আৰম্ভ কৰিলে, সেইটো এটা প্ৰতীক হিচাপে দেখা হয়। সেইকাৰণে এই তিনিটা জাহেৰ থান আমি সৰু সৰুকৈ এটা জুপুৰি বনোৱা লোৱা হয়, সেইটো মনত ৰখা হৈছে তাৰমানে। আৰু ইয়াতে এই দৌল উৎসৱত যেনেকৈ ৰঙৰ খেলা হয়, আমাৰ কিন্তু পানীৰহে খেলা হয়। আৰু পানী খেলাৰ উদ্দেশ্যটো এইটো হৈছে নতুন বছৰটো অৰ্থাৎ আগত বছৰটো যাতে এই মানে বৰ্ষাপূৰ্ণ হয় আৰু যেতিয়া বৰষুণ হ'ব, যেতিয়া খেতি বাতি আদি হ'ব, তেতিয়া মানুহৰ মানে ধন দৌলতৰ আগমন হ'ব। গতিকে সেইকাৰণে পানীৰে ক্ৰীড়া কৰা হয়, জলক্ৰীড়া কৰা হয় তাৰমানে এইটো। গতিকে এইবিলাক উদ্দেশ্য আগত লৈয়ে তাৰমানে বাহা উৎসৱটো পালন কৰা হয়। আৰু প্ৰত্যেকটো গাঁৱৰে এই বাহা উৎসৱটো কৰে, প্ৰত্যেক গাঁৱতে। আৰু প্ৰত্যেকৰে একোটা জাহেৰ থান থাকে, কিন্তু ইয়াতে সামূহিকভাৱে দেখুওৱা হৈছে এটা প্ৰতীক হিচাপে। গতিকে সেইকাৰণে ইয়াতে আমি বাহা পৰৱ ইতিমধ্যে হৈ গৈছে, এইটো বাহা বিদায় অনুষ্ঠিত কৰা হৈছে বিহুৰ আৰ্হিত, অৰ্থাৎ বিহুৰ বিদায় আমি যেনেকৈ পাতোঁ। এনেকুৱাই হ'ল যে মাজি থান বা জাহেৰ থান ইয়াত প্ৰতিষ্ঠান কৰিছোঁ। আমাৰ প্ৰত্যেক গাঁৱতে চাওতাল সকলোৰে মানে এনেকুৱা পূজা বা এনেকুৱা বাহা পূজা হয়। কিন্তু আমি সামাজিক হিচাপতে, আঞ্চলিক হিচাপতে এই কুমাৰীকাটা দুৰ্গা মন্দিৰৰ সন্মুখত আমি জাহেৰ থান, মাজি থান প্ৰতিষ্ঠা কৰি আমি এই পূজাখন আমি আগবাঢ়ি উঠা কৰি গৈছোঁ, সচেতন কৰিছোঁ যাতে আমাৰ মানুহে, চাওতাল মানুহে যেনেকৈ ধৰণৰ পূজা বজায়, এই পূজাটো যাতে সকলোৰে মানে সচেতনতা আহক।